হেল্ল' ষ্টুডেণ্টছ, তোমালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তোমালোকৰ আগৰ ভিডিঅ'টোত সমাজ বিজ্ঞানৰ ৰাজনীতিৰ প্ৰথম অধ্যায় ভাৰতীয় গণতন্ত্ৰৰ ওপৰত আমি কেইটামান প্ৰশ্ন ডিছকাছ কৰিছিলোঁ আৰু অলপমান প্ৰশ্ন ৰৈ গৈছিল। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকৰ সেই ৰৈ যোৱা প্ৰশ্ন উত্তৰখিনি আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ। গতিকে ব'লা তেতিয়াহ'লে পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধানৰ 1976 চনত হোৱা 42তম সংশোধনী আইনৰ জৰিয়তে কোনটো শব্দ প্ৰস্তাৱনাত সংযোগ কৰা হৈছিল? অপশ্যন আছে সাৰ্বভৌম, গণতান্ত্ৰিক, গণৰাজ্য, সমাজবাদী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সমাজবাদী। গতিকে 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই শব্দকেইটা নাছিল। কিন্তু 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে সংবিধানৰ 42তম সংশোধনীৰ জৰিয়তে সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য এই তিনিওটা শব্দ সংবিধানৰ প্ৰস্তাৱনাৰ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো ভাষাৰ কি শব্দৰ পৰা আহিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেটিন ভাষাৰ ফিউডাছ শব্দৰ পৰা আহিছে। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল লেটিন শব্দ ফিউডাছৰ অৰ্থ কি? অপশ্যন তিনিটা দিয়া আছে, যুদ্ধ অথবা শান্তি, যুদ্ধ অথবা ধ্বংস, যুদ্ধ অথবা চুক্তি। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। পাছৰ প্ৰশ্নটো হ'ল তলৰ কোনখন ৰাষ্ট্ৰক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বা হোমলেণ্ড অফ ফেডাৰেশ্যন বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমেৰিকা, কাৰণ পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰত। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল আমাৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত ক'ৰ সংবিধান অনুসৰণ কৰিছিল? অপশ্যন আছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ, গ্ৰেট ব্ৰিটেইনৰ, কানাডা যুক্তৰাষ্ট্ৰৰ, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কানাডা যুক্তৰাষ্ট্ৰৰ সংবিধান অনুসৰণ কৰিছিল। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইংলেণ্ডৰ সংবিধানৰ পৰা। গতিকে ইয়াৰ আগৰ প্ৰশ্নটো মনত ৰাখিবলগীয়া যে যিটো যুক্তৰাষ্ট্ৰীয় ধাৰণা আছিল সেইটো অনুকৰণ কৰিছে কানাডাৰ সংবিধানৰ পৰা আৰু সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো অনুসৰণ কৰিছে ইংলেণ্ডৰ সংবিধানৰ পৰা। আমি ইয়াৰ আগৰ প্ৰশ্নটো ডিছকাছ কৰিছিলোঁ যে ভাৰতৰ যিটো সংসদীয় গণতন্ত্ৰৰ ধাৰণা, এই ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে। কিন্তু এতিয়া প্ৰশ্ন হ'ল যে সংসদীয় গণতন্ত্ৰ মানে কি? গতিকে সংসদীয় গণতন্ত্ৰ হ'ল এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সংস্থাৰ ওচৰত সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1935 চনৰ ভাৰত চৰকাৰ আইনে। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত সংশোধন আনি অংগৰাজ্যসমূহৰ স্বতন্ত্ৰতা দাবীৰ বাবে কোনখন আইন গঠন কৰা হৈছিল? ইয়াৰ উত্তৰটো হৈছে চৰকাৰীয়া আয়োগ। ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষত ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ মূল কাৰণ কি? উত্তৰ হৈছে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰা। ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল সাৰ্বভৌমত্ব মানে কি? উত্তৰ হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। আজিৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হ'ল ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? ইয়াৰ উত্তৰ হ'ব নাই। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।